হেল্ল'। মা অ' বাবু, আমি তিনিওটা ঘৰলৈ গৈ আছোঁ। সঁচাই কৈছনে? এইবাৰ পূৰা 1 মাহৰ ছুটীত ওলাইছোঁ। দেউতাৰ পুৰণা স্মৃতিবোৰ মনত পেলাই গাঁৱৰ ঘৰখনত কিমান আৰু অকলে থাকিবি। এইবাৰ তোৰ কোনো কথাই আমি নুশুনো। তই আমাৰ লগত আহিবই লাগিব। হ'ব দে, তহঁতি আহিলচোন। তহঁতি আহিলে মই বৰ সুখী হ'ম বোপাই। তহঁতি আহিল। তই এইবোৰ চিন্তা কৰি নাথাকিবি। আমি সোনকালেই লগ পাম। ঠিক আছে, এতিয়া ৰাখোঁ। হ'ব দে। কিন কিন বৰষুণত শীতৰ পৰশ পাই বুঢ়া সোণাৰো কুহি পাতোলাব ৰিম ঝিম বতাহ জাকত বিজুলীৰ চমক পাই নৌকাখনি ভেটা ভাঙি যাব দূৰলৈ। আজিচোন মনে মোৰ সোধে কোন ই যেন এটি সুৰ, ই যেন এটি সুৰ। পলে পলে প্ৰাণ পালে জৰি চিগা বিলখনে গোলাপৰ পাহি সেউকাত বোলাব ঢৌ তোলা চিলাখনে মনে মনে মোক সোধেচোন ৰূপৱান তুমি দি থকত আহি যাবানে মোক লৈ, আহি যাবানে মোক লৈ। প্ৰাণ পাব বতাহি পকিলাই মোক কৃষ্ণ চোৰা হৈ ফুলিব পৰিব গছৰ ডালত আগলি পাতত বহি ফুটুকীয়া সাজ পিন্ধি লাজৰ দূৰণি লব হিয়া ভৰা বাহি মাত।
Reza